নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। পোনপ্ৰথমতে অসম আৰক্ষীত নতুনকৈ নিযুক্তি লাভ কৰা অসম আৰক্ষীৰ AB, UB, APRO লগতে এছাম কামাণ্ডোৰ প্ৰতিগৰাকীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। নতুনকৈ অসম আৰক্ষীৰ AB, UB, APRO, এছাম কামাণ্ডোত নিযুক্তি লাভ কৰা বন্ধু বান্ধৱীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লাগিব তাৰ বিষয়ে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। পোনপ্ৰথমতে আমাৰ ডকুমেণ্টছ লাগিব আমাৰ আধাৰ কাৰ্ডখন, পান কাৰ্ডখন আৰু ভোটাৰ আইডিখন। দ্বিতীয়তে আহিল আমাৰ মেট্ৰিক পাছ চাৰ্টিফিকেটখন, মেট্ৰিক পাছ, আমাৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যনখন, পাছ চাৰ্টিফিকেটখন আৰু মাৰ্কশ্বিটখন। তাৰপিছত আহিল হায়াৰ ছেকেণ্ডাৰীৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন, পাছ চাৰ্টিফিকেটখন আৰু মাৰ্কশ্বিটখন। তাৰপিছত যদি আপুনি ডিগ্ৰী পাছ কৰি থৈছে বা যেতিয়া আপুনি এডভাৰটাইজমেণ্ট ওলাইছিল তেতিয়া এপ্লাই কৰোঁতে ডিগ্ৰী পাছ চাৰ্টিফিকেটখন দিয়া নাছিলে, যদি আপুনি এতিয়া ডিগ্ৰী পাছ কৰি থৈছে তেতিয়াহ'লে ডিগ্ৰী পাছ চাৰ্টিফিকেটখন দিব পাৰে। যদি আপুনি NCCৰ কেণ্ডিডেট আছিলে আৰু NCC A, B, C যিকোনো চাৰ্টিফিকেট পাই থৈছে তেতিয়াহ'লে NCC চাৰ্টিফিকেটকেইখন দিব পাৰে বা ডকুমেণ্ট ভেৰিফিকেশ্যন লৈ যাব পাৰে। তাৰপিছত আৰু যদি আপুনি কিবা স্পৰ্টছ খেলিছিলে ষ্টেট লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত, তেতিয়া স্পৰ্টছৰ চাৰ্টিফিকেটখনো লৈ যাব পাৰে। তাৰপিছত লাগিব আমাক মেডিকেল চাৰ্টিফিকেট এখন লাগিব। মেডিকেল চাৰ্টিফিকেটখনত আপুনি যে ফিট ট্ৰেইনিং কৰিবৰ কাৰণে সেইটো দেখুৱাই এখন মেডিকেল চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত লাগিব কোৰ্টৰ এফিডেভিট এখন, কোৰ্টৰ পৰা এফিডেভিট বনাই লৈ যাব লাগিব। তাৰপিছত লাগিব পাছপৰ্ট চাইজৰ ফটো, পাছপৰ্ট চাইজৰ ফটো মিনিমাম 15-20খনমান লাগিব, বনাই ল'ব ভালদৰে। তাৰপিছত মেডিকেলত গৈ আপুনি আপোনাৰ ব্লাড গ্ৰুপটো চেক কৰিব আৰু ব্লাড গ্ৰুপটো চেক কৰি আপোনাৰ কি গ্ৰুপৰ হয় সেইটো লাগিব। যেতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তে এইখিনি বস্তুৰ প্ৰয়োজন হয়। আৰু যদি কিবা থাকি গ'ল তেতিয়াহ'লে মই নিশ্চয় কমেণ্টত পিন কৰি জনাই দিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলগীয়া কথা ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে যিসকলে নেকি অসম আৰক্ষীত নিযুক্তি লাভ কৰিছে বা অসম আৰক্ষীৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।